আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোকে ভালে আছে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ এই শুনা তোমালোকক মই এটা প্ৰশ্ন কৰিম তোমালোকে যদি প্ৰশ্নটোৰ উত্তৰ দিব পাৰা তেনেহ'লে তোমালোকক এই আকৰ্ষণীয় পুৰস্কাৰেৰে সন্মানিত কৰিম তোমাৰ নামটো কি রাজিউল ইসলাম তোমাৰ সময় থাকিব 5 ছেকেণ্ড প্ৰশ্নটো হ'ল দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে বাগৰি পৰে উত্তৰটো কি হ'ব কোৱা মিষ্টি বৃষ্টি তুমি কোৱা নাই কোৱা বরফুন বৰষুণ গাছ গছ তুমি মানুষ মানুহ গোবর গোবৰ তোমালোকৰ 5 জনৰ উত্তৰটো ভুল হ'ল এতিয়া তোমালোকৰ দাদা আছে ইফালে দাদা সুধিম দাদা এবাৰ কি কয় আপোনাৰ নামটো কি রব্বেন আলী ৰব্বেন আলী আপুনি প্ৰশ্নটো শুনিছে নেকি আকৌ ক'ব লাগে অঁ প্ৰশ্নটো হ'ল দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে বাগৰি পৰে উত্তৰটো কি হ'ব ঘড়ি গৌৰী শুদ্ধ আনচাৰ গতিকে মই এই দাদাজনক এই পুৰস্কাৰটো দিবলৈ ওলাইছোঁ দাদাজনে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিব পাৰিছে তেনেহ'লে দাদা আপুনি পুৰস্কাৰটো গ্ৰহণ কৰক হয় এতিয়া পুৰস্কাৰটো পাই কেনেকুৱা লাগিছে ভালেই লাগিছে ভালে লাগিছে হয় আপোনালোকৰ কেনেকুৱা লাগিছে প্ৰশ্নটো ভালেই লাগিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই পেজখন ফ'ল' কৰিব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব